1, 2, 3. Hi guys, মই বৰ্তমান আছো ক'ত আছো ভিডিঅ'টো চাই থাকিলে গম পাব এতিয়া নকওঁ আজি মানে আমাৰ এটা মিটআপ আছে গাইস এয়া মই যাই আছো গোটেইবোৰ ইউটিউবাৰ য'ত বহি আছে তাত যাই আছো দেখাই আছো গোটেইবোৰ ইউটিউবাৰক এইবোৰ গোটেইবোৰ ইউটিউবাৰ কেমেৰা ষ্টেণ্ড লৈ পুৰা ৰেডি একদম ব্লগিং কাৰণে এয়া পৰকে আছাম এয়া ডট চব ডেছক্ৰিপশ্যনত পাই যাব এতিয়া নাজানো এটাই জানো এতিয়া বৰ্তমান আৰু এইফালে ৰাতুল নাথ ফালান বয় আৰু এইটো চেনেল খোলাই নাই আহিয়ে গ'ল মিটাবত চব প্ৰব্লেমটো কি কোৱাচোন প্ৰব্লেমটো এইটোৱে মানে মানুহজন কি ক'ম আৰু বহুত ডাঙৰ ব্লগ বনায় আৰু বহুত ৰাতি ৰাতিলৈ এইবিলাক ব্লগবিলাক এডিটিং কৰি থাকে ডাঙৰ ব্লগ বনায় ৰাতি কেইটা বজালৈ এডিটিং কৰে চোৱা ৰাতি কেইটা বজালৈকে মানে কেতিয়াবা ৰাতি পোহৰ হৈ যায় এয়া আমাৰ মাজত কোন হয় মই নকওঁ নিজে ক'ব ফাইনেলি উই আৰ হিয়াৰ দীঘলী পুখুৰীত আছোঁ বৰ্তমান মানে আজি আছোঁ কালি নাই সঁচাকৈ কাইলৈ কোন মৰি যাব কথা নাই ময়ো মৰি যাব পাৰোঁ মৰি গ'লে চেনেলটো কোনে চাব নাজানো আৰু তো কিন্তু মই মৰি গ'লোঁ আপোনালোকে অসমৰ জেগাবিলাক দেখাব এইটোৱে ভাল আজি আছোঁ কালি নাই তুমি নে মই মানে বুজি পোৱা নাই মানে মানে মই কথাটো কৈছোঁ আৰু মই নহয় এই একচুৱেলি ব্লগে বনায় গতিকে আমি যদি আজি আকৌ কাইলৈ নাইকিয়া হৈ যাওঁ তথাপি আপোনালোকে ভিডিঅ'বিলাক চাই ইণ্টাৰেষ্টিং পাব হয় নহয় কাৰণ আগতে জেগাবিলাক কেনেকুৱা আছিলে আপোনালোকে চিনি পাব সেইকাৰণে কৈছোঁ 10K ছাবস্ক্ৰাইবাৰ হোৱাত মানে ফিলিংছটো কোৱা ফিলিংছ মানে চাওক মেইন কথাটো হ'ল যেতিয়া আপোনাৰ 1K ছাবস্ক্ৰাইবাৰ কমপ্লিট হয় ন তেতিয়া সেইটো যিটো ফিলিংছ ন বাকী ছাবস্ক্ৰাইবাৰ হ'লেও কিমান ফিলিংছ আহে মই এইটো কথা কোৱা নাই যে 10K ছাবস্ক্ৰাইবাৰ মোৰ ফিলিংছ হোৱা নাই বুলি কোৱা নাই বহুত ভাল লাগিছে বহুত ধুনীয়া লাগিছে আপোনালোকে ইমান ছাপৰ্ট দিয়াৰ কাৰণে আশা কৰোঁ এনেদৰে ছাপৰ্ট দি গৈ থাকিব মোক আৰু প্ৰত্যেকজন ইউটিউবাৰকে মই মোক বুলিয়ে কোৱা নাই প্ৰত্যেকজন ইউটিউবাৰকে আপোনালোকে চাব চালি জাৰি ভিডিঅ' ভাল লাগিছে লাইক শ্বেয়াৰ কমেণ্ট কৰি থাকিব কাৰণ সকলোৱে কষ্ট কৰি থাকে ইউটিউবত বিশেষকৈ ব্লগিংটো কষ্ট হয় জেগা ঘূৰি ফুৰিব লাগে বা বহুতখিনি প্ৰব্লেম আহি পৰে মোৰ চেনেলটো ষ্টাৰ্ট হোৱা জাষ্ট 6 মান্থ হৈছে আৰু মোৰ চেনেলটো হৈছে নেচাৰেল বিউটি এণ্ড হেল্থ আছামিজ নেচাৰেল বিউটি এণ্ড হেল্থ আৰু নামটো গায়ত্ৰী বৰপাত্ৰ চ' সেইকাৰণে গায়ত্ৰী বৰপাত্ৰ আছে আৰু এইটো হৈছে স্পেচিয়েলি বয়জ এণ্ড গাৰ্লছ সকলো কাৰণে এইটো নহয় যে মই অকল ছোৱালীৰ টিপছ দিওঁ ল'ৰাসকলো ধুনীয়া হৈ থাকিব লাগে চ' সেইটো কাৰণে মই ল'ৰাসকলৰ কাৰণে টিপছ দিওঁ চ' আপোনালোকে মোৰ চেনেলটো চাব নাপাহৰিব দেই আৰু লগতে আজি আছোঁ কালি নাই এইটো পূৰা একদম হিলাই দিছে চ' চাব এয়া আমাৰ মাজত আৰু এজন ইউটিউবাৰ হাই মোৰ নাম একচুৱেলি দেথুন ব্ৰহ্মচাৰী আৰু মোৰ চেনেলটো ফাগলা চেনেল হয় কমেডি ভিডিঅ' বনাওঁ একচুৱেলি আৰু আজি মিটাবৰ কাৰণে আহিছিলোঁ চবকে লগ পাই ভাল লাগিল গাইজ এয়া আমাৰ মাজত ৰামধেনু চেনেলৰ নমস্কাৰ আজি আছোঁ কালি নাই হেল্ল' গাইজ মোৰ নাম দিগন্ত সেন আৰু মোৰ চেনেলৰ নামো দিগন্ত সেন্দে হয় তো মই ডান্স কৰোঁ হিপ হপ আৰু আৰবান ষ্টাইল মিক্স কৰি কিনে ডান্স কৰোঁ চেনেলটো ভিজিট কৰিব আৰু এয়া আজি আছোঁ কালি নাই এখেতৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব খুবেই ভাল ল'ৰা হয় আৰু ভাল নহয় দেই বেয়া হয় ভাল হয় আজি আছে কালি নাই যিদিন আছে মানে ভালকৈ আছে আমাৰ লগত গাইজ এয়া আমাৰ মাজত আৰু এজন ইউটিউবাৰ নামটো কৈ দিয়া হেল্ল' এভৰিৱান মোৰ নাম ৰাতুল নাথ মোৰ চেনেল নেমো ৰাতুল নাথ মই কভাৰ চং কৰোঁ আনপাক চঙো কৰোঁ চাব মোৰ চেনেলটো আপোনালোকে চবে গৈ কিনে আৰু আমাৰ লগত আছে আজি আছোঁ কালি নাই এয়া আমাৰ মাজত আৰু এজন ইউটিউবাৰ মোৰ নাম হৈছে পপিং এলবাৰ্ট মই আজি লগ পালোঁ আজি আছোঁ কালি নাই কি ক'ব বাৰু আৰু তেখেতৰ চেনেলটো চাই থাকিব বুজিলে ভাল বনায় মজা বনায় কিন্তু আৰু মোৰ চেনেলটো মানে কি ডান্সৰ ওপৰত নতুন কেটেগৰী আজিলৈ অকণমান অহা নাই কিন্তু তোমালোক দুজনৰ একে নেকি মানে একেই নহয় আমাৰ দুজনৰ বেলেগ চেনেল মই হৈছোঁ শ্ল' মোশ্যন ই হৈছে হিপ হপ তোমাৰ চেনেলটোৰ নাম আছিল পপিং এলবাৰ্ট পপিং এলবাৰ্ট ন আৰু লগতে আজি আছোঁ কাইলৈ নাই চেনেল ছাবস্ক্ৰাইব কৰিব দেই নাপাহৰিব এয়া আমাৰ মাজত ইউটিউবাৰ নহয় একচুৱেলি ইউটিউবাৰ হ'বলৈ গৈ আছে নতুনকৈ চেনেল খোলাৰ প্লেনিং আছে চ' আজি মিটাবত আহিছে কৈ দিয়া হাই গাইজ মোৰ নাম শ্ৰী পৃথ্বীৰাজ বড়ো আৰু মই নতুনকৈ আমাৰ গুৱাহাটী বা আমাৰ ষ্টেটৰ যিমানখিনি নিউজ পলিটিকেল নিউজ আছে আৰু মই ইমানখিনি
আপোনালোকক দেখুৱাব বিচাৰিম আৰু আশা কৰোঁ মোৰ চেনেলটো আহিবলগীয়া চেনেল আপোনালোকে ভাল পাব আৰু লাইক কৰিব ছাবস্ক্ৰাইব কৰিব আৰু মোৰ লগত আছে আজি আছোঁ কালি নাই মোৰ লগৰ আৰু মই বিচাৰোঁ আৰু বহুত ভাল ভিডিঅ' কৰে আমাৰ লগৰে আৰু আপোনালোকে মই বিচাৰোঁ সদায় এনেকৈ আমাৰ মৰম কৰি যাব ধন্যবাদ গাইছ এয়া আমাৰ মাজত আৰু এজন ইউটিউবাৰ আগতে লগ পাইছোঁ এই নেক্সট টাইম আৰু পাই আছোঁ নামটো কৈ দিবা নামটোতো মই জানোৱে ফালন বয় আৰু নতুন ভিডিঅ' আহি আছে টিকটকৰ ওপৰত টিকটকৰ পেট ওলোৱা ছোৱালীকেইজনীৰ ওপৰত হয় নেকি আপোনাৰ কি পেট দেখাই দিবা নেকি তুমি এয়া পেট দেখাই দিম আৰু চাব অঁ আপোনালোকে যদি টিকটকৰ পেট দেখুওৱা ছোৱালী চাব বিচাৰে তেনেহ'লে এই চেনেলটো ভিজিট কৰিবা ফালন বয় ফালন বয় পূৰা ফালি থাকে ফালি থাকোঁ আৰু আপোনালোকেও ভিডিঅ'টো চাব আৰু ভিডিঅ'ৰ তলত যায় কমেণ্টেদি ফালি দিব ফালি দিব এয়া কি চলি আছে ইয়াত চেল্ফিস্তান হামাৰা হে হয় নেকি এতিয়া দীঘলী কি চেল্ফি উঠিবলৈ আহিছে অকল অঁ হা এইফালে মুখখন কিয় লুকাইছা আমি চেল্ফিত ব্যস্ত আছোঁ বৰ্তমান আপোনালোকে অলপ বেলেগ চাওক আমি চেল্ফিত ব্যস্ত আছোঁ ঠিক আছে তোমালোকক ডিষ্টাৰ্ব নকৰোঁ বাৰু এইফালে চোৱা এতিয়া আমি গৈ আছোঁ এই তাত এতিয়া আমাৰ গোটেইবিলাকৰ কাৰ কিমান টেলেণ্ট আছে এইবিলাক দেখুওৱা হ'ব মানে ইউটিউবৰ টেলেণ্ট নহয় আৰু মানে এক্সট্ৰা টেলেণ্ট চ' চাই থাকক আপোনালোকে অঁ মানে মই বুজি পোৱা নাই তোমালোকে ক'ত গৈ আছা এতিয়া এতিয়া আমি অলপ আগত যাই কিনে ডাঙৰ কাম এটাত গৈ আছোঁ আমি ডাঙৰ কাম মানে ক'ব নোৱাৰি ক'ব নোৱাৰি নেকি তে মানে ভিডিঅ'টো চাই থাকিলে গম পাব আৰু এয়া আমাৰ ডেন্সাৰ তামাম দেই বঢ়িয়া এয়া চাওক এইফালে ডান্স চলি আছে আমাৰ এই 4K আছাম ক'ত গ'ল এইটো 4K আছাম আৰু এইফালে ইয়' হানি সিং চলি আছে অঁ হওকচোন কি গান গায় ছিংগাৰজনে এলেকাকৰ এটা গান মজা হিট গান হয় বেছি মনত নাই একচুৱেলি মিছা কথা কৈ লাভ নাই অকণমান জাষ্ট গাই দিম বহুত ভাল এতিয়া আমাৰ ইয়াতে মিটআপ চলি আছিলে চ' মিটআপ শেষ হ'ল এতিয়া টাটা বাই বাই দিলোঁ গাইছ আজিলৈ বাই বাই যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু যদি এনেধৰণৰ নতুন ভিডিঅ' চাই থাকিব বিচাৰে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব টিল দেন টাটা বাই বাই অসমবাসীলৈ মই মৰম যাচিলো অসমৰ এখন টান হৈ ৰচনা ৰচিলো মোৰ ৰক্তৰে ভৰা মোৰ গানৰ কলম